মই যিমান দূৰ শুওঁ নিজে চিন্তা কৰি 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা শুওঁ কিন্তু ফ্লাইটত গ'লে অলপ শুই দিওঁ গাড়ীত গ'লে অলপ শুই দিওঁ হেলিকপ্টাৰত গ'লে অলপ শুই দিওঁ কিন্তু বিছনাত পৰি যাক টোপনি বুলি কয় সেইটো ইলেকশ্যনৰ সময়ত 1.5-2 ঘণ্টা আৰু সাধাৰণ দিনত 5 ঘণ্টা কেতিয়াবা 5.5 ঘণ্টা কিন্তু যোৱা আগষ্ট মাহৰ পৰা মই নাভাবোঁ যে মই 2 ঘণ্টাতকৈ বেছি শুইছোঁ বুলি মই যিমান দূৰ শুওঁ নিজে চিন্তা কৰি 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা শুওঁ কিন্তু ফ্লাইটত গ'লে অলপ শুই দিওঁ গাড়ীত গ'লে অলপ শুই দিওঁ হেলিকপ্টাৰত গ'লে অলপ শুই দিওঁ কিন্তু বিছনাত পৰি যাক টোপনি বুলি কয় সেইটো ইলেকশ্যনৰ সময়ত 1.5-2 ঘণ্টা আৰু সাধাৰণ দিনত 5 ঘণ্টা কেতিয়াবা 5.5 ঘণ্টা কিন্তু যোৱা আগষ্ট মাহৰ পৰা মই নাভাবোঁ যে মই 2 ঘণ্টাতকৈ বেছি শুইছোঁ বুলি মই যিমান দূৰ শুওঁ নিজে চিন্তা কৰি 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা শুওঁ কিন্তু ফ্লাইটত গ'লে অলপ শুই দিওঁ গাড়ীত গ'লে অলপ শুই দিওঁ হেলিকপ্টাৰত গ'লে অলপ শুই দিওঁ কিন্তু বিছনাত পৰি যাক টোপনি বুলি কয় সেইটো ইলেকশ্যনৰ সময়ত 1.5-2 ঘণ্টা আৰু সাধাৰণ দিনত 5 ঘণ্টা কেতিয়াবা 5.5 ঘণ্টা কিন্তু যোৱা আগষ্ট মাহৰ পৰা মই নাভাবোঁ যে মই 2 ঘণ্টাতকৈ বেছি শুইছোঁ বুলি